নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে পঞ্চমুখী হনুমান বাবাৰ ৰূপত 5 অৱতাৰ ভগৱানৰ ৰূপ সমাহিত হৈ আছে। সেইবাবে হনুমান বাবাই যিকোনো মহান কাম কৰাত সমৰ্থ আছে। কিন্তু বন্ধু বান্ধৱীসকল, কোন দিশে কি মুখ আৰু কি মুখে কি অৰ্থ বুজায় সেই সন্দৰ্ভত ভিডিঅ'টো আলোচনা কৰিম। লগতে পঞ্চমুখী হনুমান বাবাক পূজা কৰিলে কি ফল পোৱা যায় সেই সন্দৰ্ভতো আলোচনা কৰা হ'ব। বন্ধু বান্ধৱীসকল, আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, পঞ্চমুখী হনুমান বাবাৰ পূব দিশে হনুমান বাবাৰ মুখ, যাৰ প্ৰভাৱ কোটি কোটি সূৰ্যদেৱৰ সমান বৃহৎ আকাৰৰ। বন্ধু বান্ধৱীসকল, দক্ষিণ দিশত নৰসিংহ ভগৱানৰ মুখ। এই ৰূপ অত্যন্ত খঙাল আৰু ভয়ানক, কিন্তু যি ভক্তই তেওঁৰ চৰণত শৰণ লৈ তেওঁৰ ভয় নাশ কৰি আশীৰ্বাদ প্ৰদান কৰে। পশ্চিম দিশত গৰুড়ৰ মুখ। এই ৰূপে সকলো নাগৰ বিষ আৰু ভূত প্ৰেত আঁতৰাই পঠোৱাত সহায়ক, লগতে সকলো ধৰণৰ ৰোগ নাশ কৰাত সহায় কৰে। বন্ধু বান্ধৱীসকল, উত্তৰ দিশত বৰাহ মুখ। গগনচুম্বী কৃষ্ণবৰণীয়া এই মুখ দৰ্শন কৰিলে পাতালত থকা জ্বৰৰ লগতে ভয় নাশ হয়। ঊৰ্ধ্ব বা আকাশৰ দিশে থকা মুখ হৈছে হয়গ্ৰীৱ। এই ৰূপ বহুত ভয়ানক। এই ৰূপৰ জৰিয়তে তাৰাক নামৰ অসুৰক বধ কৰিছিল। বন্ধু বান্ধৱীসকল, পঞ্চমুখী হনুমান বাবাক পূজা উপাসনা কৰিলে বৰাহ, নৰসিংহ, হয়গ্ৰীৱ, গৰুড় আৰু মহাদেৱ বাবাৰ উপাসনা কৰাৰ ফল প্ৰাপ্ত হয়। যিদৰে গৰুড়ে বৈকুণ্ঠত ভগৱান বিষ্ণুৰ সেৱাত লাগি থাকে, ঠিক সেইদৰে হনুমান বাবায়ো প্ৰভু শ্ৰীৰামৰ সেৱাত লাগি থাকে। বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, লগতে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম। ধন্যবাদ।